এইবেলি মেট্ৰিক পৰীক্ষাত পাছ কৰা ষ্টুডেণ্টসকলৰ নামভৰ্তিৰ বাবে শিক্ষা বিভাগৰ এক বিশেষ ঘোষণা। কাৰণ ষ্টুডেণ্টসকলে এইবাৰ নামভৰ্তিৰ বাবে কলেজলৈ যাব নালাগে বা মহাবিদ্যালয় যাব নালাগে। হয়, আপোনালোকে ঠিকেই শুনিছে, তেওঁলোকে কলেজ বা মহাবিদ্যালয় নামভৰ্তিৰ বাবে যাব নালাগে, কাৰণ তেওঁলোকৰ এডমিশ্যন এইবাৰ হ'ব অনলাইনৰ জৰিয়তে। এই ঘোষণা কৰিছে শিক্ষা বিভাগে যোৱা বুধবাৰে, আৰু এই এডমিশ্যনৰ কাৰণে শিক্ষা বিভাগে এটা এপ লঞ্চ কৰিব, যাৰ নাম হৈছে অন্বেষণ, আৰু এই অন্বেষণ এপটো 15 জুন তাৰিখৰ পৰা এভেইলেবল হ'ব। আৰু এই এপটোত আমাৰ ষ্টুডেণ্টসকলৰ প্ৰমাণ পত্ৰসমূহ অহা 20 জুন তাৰিখৰ পৰা পূৰণ কৰিব পাৰিব, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 জুন। এই অন্বেষণ এপটো আপোনালোকে সেবাৰ ৱেবছাইটত লাভ কৰিব, আৰু ষ্টুডেণ্টসকলৰ মেৰিট লিষ্ট 1 জুলাই তাৰিখত প্ৰকাশ পাব, আৰু এই মেৰিট লিষ্টটো কমপ্লিটলি কাট অফ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি শিক্ষক বা প্ৰধান শিক্ষকে ইয়াৰ সিলেকশ্যন কৰিব। শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ দেশত কোভিড-19 এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সেয়েহে ষ্টুডেণ্টসকলে এইবাৰ কলেজ বা মহাবিদ্যালয়লৈ যাব নালাগে, তেওঁলোকৰ সকলো এডমিশ্যনৰ কামসমূহ অনলাইনৰ জৰিয়তে কৰিব পাৰিব।